ভিউটো চাওক অ মাই গড এয়া মাংস ধুই আছে এইটো মাংসটো ছাগলী মাংস হা তেতিয়া ব্ৰেকফাষ্ট আৰম্ভ হৈ গ'ল চবে খাই আছে খালি হালা ন বিপ্লৱ খালি হালা এইটো হ'লে মাংসটো এই আন্দাৰ চাওক খায়ে হোৱা নাই আমাতকেও আগত খাইছিলে এতিয়া যাবৰ কাৰণে ওলাই দিলো পুৰা ঘৰৰ পৰা এতিয়া আদি আছে স্কুল পিকনিক তামোল খাই আছো বেছি কথা গৈ আছো এতিয়া আৰু এয়া লগৰবিলাক বহি আছে এতিয়া বিপ্লৱৰ ঘৰত আহিছো লগৰ এটাৰ ঘৰত এতিয়া খৰি চৰি নিবৰ কাৰণে আহি গৈছো এয়া বিচৰা আছবল একটা হাই গোৱা বোলে এয়া বিপ্লৱ ব'লা কেৰাহী লৈ হোৱা ব'লা কোন ভাল এতিয়া কেৰাহী ল'বৰ কাৰণে গৈ আছো হা ব'লক হেৰিত যে বহি আছিলে খৰি বান্ধি থকা হৈছে এতিয়া হৈ গ'ল চব বান্ধি মেলি এতিয়া যাওঁ আৰু ব'লক ন বিশ্বক কি কোৱা কিবা এটা কৈ দিয়া বলাই দিয়া যে কেমেৰা দেখিলে যাওঁ আৰু দেই মোৰ কপিৰাইট লাগি যাব বেছি হলে এতিয়া গৈ আছিলো আকৌ বক্সৰ কাৰণে উল্টা পুল্টা হোৱাৰ কাৰণে হন্দাটো মানে এটা বেয়া হৈ গ'ল তো আকৌ নতুন এটা ল'বলৈ বেলেগ এটা জেগাত আহি গ'লো ইয়াৰ পৰা ল'ব লগা হ'ল ৰখি আছো এতিয়া বস্তু উঠাই আছো বহুত দেৰি হৈ গ'ল 11টামান বাজিয়ে গ'ল এতিয়া এইখনতে যাম আমি এতিয়া আছো চাইডৱাৰত ইয়াৰ পৰাই ওলাই দিম আৰু ইয়াৰ পৰাই গৈ থাকো আৰু তো এয়া পিকনিকলৈ বুলি গৈ থাকোঁতে ৰাস্তাতে এক্সিডেণ্ট ৰাস্তাৰ কাষত বাগৰি পৰিলে এখন ট্ৰাক তো গাইছ এতিয়া আহি পাই গ'লো পিকনিক স্পটত এতিয়া আহি পালোৱে আৰু এয়া পুৰা গাড়ীৰ পৰা আনলোড কৰি আছে বস্তুবিলাক সকলোৱে আহি পালে তো বহাই দিলে এতিয়া আপোনালোকক এতিয়া চব মই দেখাবলৈ চেষ্টা কৰিম এতিয়া পিকনিক আহি গ'লো ক্লাছৰ লগৰখিনি এতিয়া আহি একে ডাইৰেক্ট কামত লাগি গৈছোঁ এয়া বাচন চাচন ধুৱাই আছে এতিয়া বাচন চাচন ধুই লওঁ এয়া বাচন আহিলোঁ ভাইবছ পুৰা মজা ভাইবছ ৱাইট এংগেল দি কৰ এতিয়া বাচন ধুই আছো চবে মিলি পেলাই ছোৱালীকেইজনী বডিগাৰ্ড আনিছো ভিউটো চাওক অ মাই গড এয়া মাংস ধুই আছে এইটো মাংসটো ছাগলী মাংস হা এয়া ধুই মেলি লৈছে তো মজা লাগিছে আহি পুৰা এইবিলাক লগত মজা লাগিছে এতিয়া ব্ৰেকফাষ্টটো বহুতে দেৰিয়ে হৈ গ'ল আৰু বহুত ভোক লাগিছে এইফালে প্ৰিয়ংকা ভৰালে প্ৰিয়ংকা ভূমিছে হেৰি বনাই আছে এয়া মজা কৰি হৈ আছে পিকনিকটো ব্ৰেকফাষ্টৰ কাৰণে ব্ৰেড আৰু জাম অনা হৈছে আৰু স্লাড বনাব অলপ পিছত বনোৱা হ'ব আপোনালোকক দেখাম এয়া ভাচতি ভূঞা আশা বোলৰ ব্ৰেকফাষ্ট দেখাই দিয়া कौन है ये लोग कहाँ से आते हैं আশা ফুলৰ ব্ৰেকফাষ্ট চব বনাই থকা হৈছে এয়া কাৰিকৰ মেইন হায়াৰ কৰা হৈছে হা আৰু এইফালে ব্ৰেকফাষ্টটো খাম আৰু এতিয়া ভালকে দি দিয়া এই ভালকে দে না এতিয়া কফিটো বিলাই আছো চবকে ব্ৰেকফাষ্টৰ কাৰণে ব্ৰেকফাষ্টৰ নামতহে আৰু সময়টোতো 12টামান বাজিলে সব দিয়া হ'ব সকলো দিয়া হ'ব আপোনালোকে খালি চাই যাব ফুল কৰি নিদে তো গাইস বিলাই আছো এয়া কফি তেতিয়া ব্ৰেকফাষ্ট আৰম্ভ হৈ গ'ল চবে খাই আছে খালি হালা ন বিপ্লৱ খালি হালা
চবে খাই আছো মই খাই বাংকৰটো মোক নানৰ ভিডিঅ' মই নাই এ আছবল তুমি খা হা খাই দিও আৰু তো এতিয়া অলপ চানা মিক্সচাৰ হৈ আছে হা এইটো চানা মিক্সচাৰ এই ডনেট কৰিছে এটা চবে খাই আছে এইটো হল চানা মিক্সচাৰ আৰু মই ভিডিঅ' কৰি থাকোতে পাহৰি গৈছো সৰি মই এতিয়া খাই লওঁ উৎপাত কৰি গোটেই মানুহ চাওক পুৰা মানুহৰ ভিৰ লাগি আছে ইয়াত হা আৰু এইফালে আমাৰ বাৰ্থডেটো ছোৱালীবিলাকে ডান্স কৰি আছে আৰু ল'ৰাকেইটা এইকেইটা এইটো হৈছে ফটোগ্ৰাফাৰ এইবিলাক ল'ৰাবিলাক এতিয়া আমাৰ কেইটা এয়া ফটো উঠি আছে চাওক ফটো উঠি এয়া বিপ্লৱ আমাৰ ফটো উঠি আছে এখন ফটো নহয় এন্দৰ কাৰণে সন্তুষ্টি 50খন মান উঠিব লাগিব তেতিয়া হ'ব না আছে বল ফটোগ্ৰাফাৰ এতিয়া খানাটো খাবলৈ কাৰণে আমি আৰম্ভ কৰিছো এয়া বিপ্লৱৰ পাতেৰে আমি আৰম্ভ কৰিছো এই মাংসটো আনা দেৰি নকৰিবা হেল্ল' অৰ্চিতা মাংসটো আনা ভাতটো খাই লওঁ অকল মইতো পিঁয়াজে খাওঁ চালাড পুৰা ভালকে নাখাওঁ ফুল ভাতটো খাবলৈ আৰম্ভ কৰিছো আমি এইটো হ'লে মাংসটো খাবলৈ কাৰণে বলক এতিয়া খাই লওঁ ধুনীয়া কৰি তো গাড়ী এণ্টি খাই নহয় চাওক আমি খাই পেলাই তামোল খাই এবাৰ শেষ কৰি আকৌ এবাৰ তামোল খাই আছো এই এণ্টৰ চাওক খায়ে হোৱা নাই আমাতকেও আগত খাইছিলে বঢ়িয়া এতিয়া মই খাই পেলাই পুৰা বহি আছো এইফালে এয়া ৰাইডিং ভাইবছ আৰু এয়া আমাৰ ল'ৰাখিনি খাই মেলি চব উঠি গ'ল এই ছোৱালীবিলাক চাইছে কিমান দেৰিলৈকে খায় তো আমি এতিয়া ইয়াত বহি আছো ছানছেট হৈছে আৰু এতিয়া যাওঁ আৰু ঘৰ তাৰমানে অলপ ফূৰ্তি ফাৰ্তা কৰি পিছত যাম আৰু ঘৰ এতিয়া ভাত পানী খাই মেলি এতিয়া আমি আহি গ'লো ফটোশ্বুটৰ কাৰণে আমি এতিয়া তললৈ নামি আহিছোঁ নদী শিললৈ নামি আহিছোঁ আৰু এইফালে আমাৰ বিপ্লৱ ভাইয়া বহি আছে বিপ্লৱ ভাইয়া কিবা এটা কৈ দিয়া বঢ়িয়া ন এতিয়া আমি চবেই আহি গৈছোঁ ফটো উঠিবৰ কাৰণে ছোৱালীৰ পৰা ল'ৰালৈ ফটোশ্বুটৰ কাৰ্যসূচী এতিয়া ধুনীয়াকৈ ওলাই মেলি ইয়াৰ পৰা ওলাই দিওঁ আৰু যাওঁ সন্ধিয়া হ'ব লৈছে তো ভিডিঅ'টো ইমান চাগে নজমিল মোৰ মতে আৰু এতিয়া ইয়াৰ পৰা ওলাই দিওঁ আৰু যাওঁগৈ তো ইমানেই আছিল আজি পিকনিকটো যদি কিবা এটা আৰু পিছত হয় তো আপোনালোকক কেপচাৰ কৰি দেখাবলৈ চেষ্টা কৰিম নাচি থাকোঁতে আমি মানে এজন ব্লগাৰক লগ পালোঁ নামটো চাগে জানে আপোনালোকে কিছুমানে দ্য RS বয় বুলি তো তাক লগ পাই গ'লোঁ চাওক RS বয় লগ পালো আজি লগ পাই গলো RS বয় আগৰ পৰাই স্কুলত একেলগে পঢ়া গাই ক্লাছমেট বয়মেটৰ শংকৰদেৱৰ তো আপোনালোকে ই বঢ়িয়া ব্লগ বনাই গাই তো মোৰ ফালৰ পৰা ইয়াক ছাপোৰ্ট দিছোঁ পুৰা তো মোৰ চেনেল এটা আছে যাব চিনি পাই ইয়াকো ছাপোৰ্ট কৰক গাই ইয়াকো ছাবস্ক্ৰাইব কৰিব দা RS বয় বুলি আছে ইয়াক ছাপোৰ্ট কৰক মজা ব্লগ বনাই গাই এনেকুৱা মানে মটৰ ব্লগ নহ'লেও মানে যোনটো এটা মজা মানে আৰু আপোনালোকে চাই যাওক ছাপোৰ্ট কৰিব RS boy দুখী আত্মা চবলে চাব পাইছে এয়া দুখী আত্মা নদীৰ পাৰত ৰাতি এয়া দুখী আত্মাসকল এতিয়া আমাৰ হৈ গ'ল খতম পিকনিক এতিয়া যাওঁ ইয়াৰ পৰা যাবি
তো গাইজ যাবৰ কাৰণে ওলাই দিলোঁ ইয়াৰ পৰা এতিয়া ওলাই দিওঁ আৰু এয়া RS বৈ গুচি গ'ল তো ইয়াৰ পৰা যাওঁ আৰু তো কেমেৰা কোৱালিটি অলপ ফাল্টু পাব পাৰে হা মই মানে নিজৰ মোবাইলটো দি কৈছোঁ ন মানে ফটো আৰু মোৰ নিজৰ মোবাইলটো মানে কোৱালিটি ইমান ভাল নহয় ৰেডমি হয় ন সেইকাৰণে এয়া ইয়াৰ পৰা ওলাইছোঁ আৰু আজিলৈ ইমানে তো পিকনিকটো হৈ গ'ল যেনে তেনে তো ইয়াৰ পৰা যাওঁ আৰু তো গাইজ জাষ্ট আহি পালোঁ ঘৰ এতিয়া ধুনীয়াকৈ ফ্ৰেছ হয় আৰু ভিডিঅ'টো মানে সামৰি ফ্ৰেছ হওঁ আৰু তো আহি পালোঁ তো দেখিলে আপোনালোকে কি কি কৰিলোঁ তো কিবা মানে কেনেকুৱা লাগিল আপোনালোকে কমেণ্ট কৰি জনাব আৰু ভাল লাগিলে ভিডিঅ'টো লাইক কৰিব আৰু যোনে যোনে মোৰ চেনেলটো নতুন আহিছে ছাবস্ক্ৰাইব কৰিব আৰু আজিলৈ ইমানে লগ পাম বেলেগ এটা ভিডিঅ'ত আৰু ভিডিঅ'টো ইয়ালৈকে চোৱাৰ বাবে ধন্যবাদ বাই